হেল্ল' গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো গাইজ, মই বেদান্ত আৰু আপোনালোকে চাই আছে আছামিজ টেক। তো গাইজ, আজি মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰোঁ যে কেনেকৈ আমি আমাৰ হোৱাটছআপৰ যিখন মেছেজৰ বেকগ্ৰাউণ্ড থাকে তো সেইখন আমি কেনেকৈ সলনি কৰিব পাৰোঁ, তাত আমাৰ নিজৰ ফটো কেনেকৈ দিব পাৰোঁ, যিখন হোৱাটছআপৰ বেকগ্ৰাউণ্ড থাকে। দেখাই দিছোঁ মই আপোনালোকক। আপুনি হোৱাটছআপটো খুলি লওক। হোৱাটছআপৰ পিছফালে দেখিব, ধৰি লওক যিকোনো এটা নাম খুলি লওক। ইয়াৰ তলফালে যিহেতু দেখিব তলত, তো ইয়াৰ তলত আপোনালোকে যিখন বেকগ্ৰাউণ্ড দেখিছে, এনেই মানে মেছেজৰ তলত যিখন বেকগ্ৰাউণ্ড দেখিছে সেইখন আমি সলনি কৰি নিজৰ ফটো আপলোড কৰিব পাৰোঁ ইয়াত। তো এইটো কেনেদৰে সম্ভৱ, তো আহকচোন চাওঁ। তো প্ৰথমতে এইটো কৰিবলৈ আপোনালোকে একো কৰিব নালাগে, জাষ্ট আপোনাৰ হোৱাটছএপটো খুলি লওক। খুলি লোৱাৰ পাছত কোনো এটা নাম উলিয়াই লওক। ইয়াৰ কোনো এটা ছাৰ্চৰ কোনো এটা নাম্বাৰ আপোনালোকে উলিয়াই ল'ব পাৰে। তো মই যিকোনো এটা নাম উলিয়াই লৈছোঁ। তো এইটো উলিয়াই লোৱাৰ পাছত আপোনালোকে একেবাৰে চুকত দেখিব, একেবাৰে ওপৰৰ ফালে সোঁহাতৰ ওপৰৰ চুকত তিনিটা ডট দেখিছে আপোনালোকে। এই তিনিটা ডটত এবাৰ ক্লিক কৰি লওক। তো ইয়াত দেখিব এনেকৈ এখন চাৰ্ট ওলাব। তো চাৰ্টখনত কেইবাটাও অপশ্যন আছে, এডেড কণ্টেক্ট, মিডিয়া, চাৰ্চ, মাল্টি নটিফিকেশ্যন, ৱালপেপাৰ, মোৰ। তো ইয়াত ৱালপেপাৰ বুলি যিটো অপশ্যন আছে তাত এবাৰ জাষ্ট ক্লিক কৰক। তো গাইজ, ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এনেদৰে কিছুমান অপশ্যন দেখা পাব, গেলাৰী, চলিড কালাৰ, ৱালপেপাৰ, ডিফল্ট, নো ৱালপেপাৰ। তো আপোনালোকে আপোনাৰ গেলাৰীৰ পৰা নিজৰ ফটো আনি আপলোড কৰিব পাৰে। চলিড কালাৰৰ পৰা দেখাই দিছোঁ। চলিড কালাৰত এনেকুৱা কিছুমান কালাৰ থাকিব, আৰু আকৌ টিপি দিব লাগিব, কাট খাই গ'লে। তো গেলাৰীৰ পৰা আনিবলৈ হ'লে আপুনি গেলাৰীত এনেধৰণৰ সকলো ফটো দেখা পাব আপোনাৰ নিজৰ। তো মই যদি মোৰ ফটো এখনকৈ ইয়াত আপলোড কৰোঁ, এইখন ধৰি লওক, এই ফটোখনকে মই পিছফালে আপলোড কৰিব বিচাৰিছোঁ। তো সেই ফটোখনত টিপি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহি যাব। তো তলত দেখা পাব কেনচেল লিখা আছে, ছেট লিখা আছে। আপুনি ছেটটোত এবাৰ ক্লিক কৰক। ছেটটোত ক্লিক কৰাৰ পাছত আপুনি দেখা পাব আপোনাৰ মেছেজৰ তলত বেকগ্ৰাউণ্ডত এই ফটোখন, আপুনি যিখন ফটো এতিয়া দিলে সেই ফটোখন আহি যাব। তো এনেকৈ আপোনালোকেও কৰিব পাৰে। তো বেলেগ নাম্বাৰটো চাব পাৰে। তো ইয়াতো দেখা পাব, দেখিছেনে, মোৰ ফটোখন তলত আহি গৈছে। তো আৰু নাম্বাৰত মই দেখাই দিছোঁ আপোনালোকক। ইয়াতো চাব পাৰে মোৰ ফটোখন তলত আহি গৈছে। ইয়াতো চাব পাৰে মোৰ ফটোখন আহি গৈছে। তো ফ্ৰেণ্ড, এনেদৰে আপোনালোকেও কৰিব পাৰে আপোনাৰ ফটো ছেট নিজৰ হোৱাটছআপৰ বেকগ্ৰাউণ্ডত। তো বন্ধুসকল, এইটোৱে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ অন্যান্য টেকনিকেলৰ লগত জড়িত ভিডিঅ', লগতে বিভিন্ন ঠাই ভ্ৰমণৰ লগত জড়িত ভিডিঅ' এই চেনেলটোত আপলোড কৰা হয়। সেইখিনি পাবলৈ হ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো ফ্ৰেণ্ড, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।